ৰক্ষীৰ ওচৰত যে মোক ন্যায় লাগে সেনেকুৱা কাম যাতে ভৱিষ্যতত কৰিব নাপায়। দিন দুপৰতে 5:30 কোনে এনেকুৱা আক্ৰমণ কৰিব পাৰে? ইমান সাহস তেখেতক কোনে দিলে? বেলেগত দিছে, নহ'লেতো তেখেতে ইমান সাহস নাপায়। আৰু দিনতে মানুহ মাৰে আৰু বোলে আমাক মাৰিব, 4-5জনক আক্ৰমণ কৰিব, মাৰ্ডাৰ কৰিব তেখেতে। ঠাইখনৰ নাম মানে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট হয়, জিলা ধুবুৰী ডিষ্ট্ৰিক্ট। আৰু মাৰপিটখন হৈছে মানে বালাচৰ বুলি কয়। এই বালাচৰত মোৰ দেওৰ হয়। কালি 5:30 মানে তেখেতে বল খেলাব গৈছে, বল খেলাৰ ফিল্ডত পোৱাই নাই। তাতে সিহঁতে লাঠি ঠেঙা লৈ দাও আৰু লোহাৰ কিবা লাঠি ৰড লৈ তাতে যাই মোৰ দেওৰটোক আক্ৰমণ কৰিছে। আক্ৰমণ কৰিলে আব্দুৰ ৰহিম, ছফিয়াৰ ৰহমান আৰু তেখেতৰ লগতে জড়িত আছিল। মানে 12-13জনমান হ'ব। আৰু আঘাত পাইছোঁ মোক। মই তাক ধৰিব গৈছোঁ, মানে দাৱৰে চটাইছে, ধৰিব গৈছোঁ। মোক মানে ফেলাই দিছে 2বাৰ কৰি, ঢেকে ফেলাই দিয়ে, একটা লাঠি মাৰিছে পিঠিত আৰু 2টা লাঠি দি ডাঙাইছে মোক। মোৰ দেওৰকতো চিৰিয়াছ কৰিছে, অলৰেডি চিৰিয়াছ। এতিয়া বঙাইগাঁও হস্পিটেলত আছে। মাৰপিট হ'ল মানে এটা আমাৰ গাঁৱৰ দি এটা ৰাস্তা আহিছে, ৰাস্তাটো মেৰামত কৰিবলৈ গৈছে। ৰাস্তাটো বহুত খাল বিল হৈ আছে না, খাল বোলে মানে পালাৰে মুঞ্জিব গৈছে। মানে তেখেতৰ ঘৰৰ ওচৰত আহি এটা বেৰা আছে, ৰাস্তাত দিছে বেৰাটো মানে অলপখান উমিয়ে চৰে দিছে। মানে আব্দুৰ ৰহিম বেৰাটো চৰে দেৱাতে মানে কোনো কাৰো নাম হয় নাই, মানে মুকুল আলীৰ নামটা হেয়া গৈছে। আৰু এজন আছিল সৰ্বেশ আলী, তেখেতে মানে মিছে চাইকে আব্দুৰ ৰহিমক মিছে চাইকে মানে কাজিয়াটো লাগে দিছে। মেইন হ'ল সৰ্বেশ আলী কাজিয়াটো লাগাতে এইখিনিয়ে ঘটনা হৈছে। আৰু ৰাস্তাটো লৈ আৰু কাজিয়াটো আৰম্ভ হ'ল, মাৰপিটটো আৰম্ভ হ'ল। ৰক্ষীৰ ওচৰত যে মোক ন্যায় লাগে সেনেকুৱা কাম যাতে ভৱিষ্যতত কৰিব নাপায়। দিন দুপৰতে 5:30 কোনে এনেকুৱা আক্ৰমণ কৰিব পাৰে? ইমান সাহস তেখেতক কোনে দিলে? বেলেগত দিছে, নহ'লেতো তেখেতে ইমান সাহস নাপায়। আৰু দিনতে মানুহ মাৰে আৰু বোলে আমাক মাৰিব, 4-5জনক আক্ৰমণ কৰিব, মাৰ্ডাৰ কৰিব তেখেতে। ভাবুকো দে মানে দিনতে আহে, চুৰি দাও লৈ খাৰাহি আহে আছে জংঘলত, মানে দিনতে আমাক মাৰ্ডাৰ কৰিব। আৰু মাৰ্ডাৰ কৰি আৰু কয় বোলে যে মাৰ্ডাৰ আৰু 4-5জনক মাৰ্ডাৰ কৰি সে আমি জেলত যাম। নিৰাপত্তা নোহোৱা হৈছে। এজাহাৰ দিছোঁ চাপৰ থানাত। আহিছিল, এতিয়াই তদন্ত কৰি গ'ল পুলিচে, আৰক্ষী আহিছিল। এতিয়া মানে আমাক ন্যায় লাগে, উচিত ন্যায় লাগে। ভৱিষ্যতত তেওঁৰ মানে অৱস্থা বহুত বেয়া, বেৰেণ্টত মানে ৰক্ত জমা হৈছে, এতিয়ালৈকে জ্ঞান ফেৰা নাই। ঘটনাটো মানে আমাৰ এই যে সেগুনচাৰী অন্তৰ্গত আর কি, মানে রাস্তাটো অল্প প্রবলেম আছিল, মানে জায়গা গাড়া ছাড়া আছিল কি, এইটো আর কি অল্প মানে জঙ্গল যাবৰ আছে ৰাস্তা সাইড করার কারণে এই রহিম যে আছে আমার তাতে রহিম আছিল, তার মানে ভেড়া আছিল এইখন অলপ মানে তার ল'ৰাও আছিল লগত, আমার লগত তার ল'ৰাও আছিল থাকাত, মানে রাস্তাখিনি আমি অলপ মানে সাইড কৰি দিলোঁ। সি আহিল, ক'ৰপৰা আহি গ'ল, কাক কৈ সিনে কৰিছে, আমি কৈছোঁ যে তোমাৰ ল'ৰা লগত আছিল, এইখিনি কৰি হৈ গ'ল। মানে এইখিনিত মানে তাতে একো নাই, সব সিহঁতৰ লগত মানে কিবা অলপ ৰাগাৰাগি আছিল, এইটো পাতি সিহঁতে ঠিক কৰি ল'ল। কালি এই ফিল্ডত বল খেলিব যায় সি মানে এই মুকুল আলী বল খেলিব, তাতে মোৰ জানা মতে আর কি সিহঁতে প্লেন কৰি আছিল আর কি, সিহঁতৰ পুৰা টিমটো প্লেন কৰি আছিল 10-12জনে, পুৰা তাৰ ফেমিলিটোক তাতে এটেক কৰে, বহুত মাৰপিট কৰে। আমি সেই খবৰ পাওঁ মাৰপিট মোৰ জানা মতে নাম মই ইমান ৰহিম মানে মেইন আর কি রহিম আর কি, মোর জানা মতে রহিম, তার কিবা আর ভাগি গোষ্ঠীর লগত আহিছিল ইমান মই নাজানো, কিন্তু মোৰ হিসাবে পুরা প্লেন কৰি আর কি তাক আক্রমণ করা হয়েছে। এইটো আর কি মানে পুরা গুন্ডাগিরি আর কি, ওপেন মানে ইমান সাহস, মানে ইমান পুরা টিম লৈ আহিছে একজনৰ আগতে এটেক কৰে, এইটো হ'ব নোৱাৰে। মই এইটো আহ্বান জনাম যে আমাৰ অসম চৰকাৰক এইটো ইমান মানে শাস্তি হ'ব লাগে, নেক্সট টাইমত যেন এনেকুৱা কাম কৰিতে ভাবে আৰু কৰিব নোৱাৰে জানে এনেকুৱা। আৰু ইমান মানুহ থকা অৱস্থাত পুৰা অপেন ফিল্ডত সি পুৰা এটেক কৰি দিছে, মাথা চাথা ফালি দিছে, ইমান ভয়ংকৰ। আজি সি হস্পিটেলত আছে, আমি এইটো একো নাই, কিন্তু আমাক ন্যায় লাগে, এনেকুৱা ঘটনা যাতে আৰু হ'ব নোৱাৰে। আৰু ইমান মানুহ থকা অৱস্থাত তাতে মাৰিছে, কিমান সাহস হ'ব লাগে তাহলে। অপেন গুণ্ডা মানে পুৰা টিম পাৰ্টি লৈ আহি ইয়াত প্লেন কৰা আছিল ঘটনাটো, সিহঁতে প্লেন কৰি
পূৰা চাৰিওফালৰ পৰা ঘিৰি ধৰি এটেক কৰি তাক মাৰিছে সিহঁতে আমাক ন্যায় লাগে আমাক পূৰা মানে বিচাৰ লাগে এইটোৱেই